हेलो नमस्कार সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে লগতে cherrapunjiৰ পাৰ্ট 2 ভিডিঅলে আপোনালোকে যদি পাৰ্ট 1 ভিডিঅটো চাইছে তেনেহলে গম পাব যে আমি গাৰ্ডেন অফ কেভলে প্ৰথমতে গৈছিলো আৰু এতিয়া তাৰ পৰা উলাই দিলো আৰু আমি এতিয়া যাম Arwah কেভলে আসলতে এবাৰ cherrapunjiলে যেতিয়া গৈছিলো তেতিয়া মোৰ মেইন মোটিভ আছিল যে মই এবাৰ কেভ চাম কাৰণ জীৱনত কেতিয়াও কেভ দেখি পোৱা নাই আৰু সাকচন আমি ইয়া খাবলে পুৰা হাতত লৈ লৈছিলো কিন্তু ৰাস্তাটো বেয়াভাৱে গাড়ীত খাব নোৱাৰিলো হেয়ে ভাবিলো আগলে গৈ এখিনি জায়গাত ৰৈ পেলাই ধুনিয়াকে খাম আৰু এয়া আমি গাৰ্ডেন অফ কেভৰ পৰা উলাই অকমান ধুনিয়া টিলাৰ নিচিনা ঠাই পাইছিলো তাতে ভাবিলো ইয়াতে ৰখি খাও ধুনিয়া प्राकृतिक सौंदर्यটো খুবই ধুনিয়া আছিল কিন্তু মাঝে মাঝে মেঘে ঢাকি ধৰে তো 10-15 মিনিট আপোনাৰ ক্লিয়াৰ হৈ থাকে আকৌ মেঘে ঢাকি ধৰে আমাৰ ইন্ডিয়াৰ সবচে বেস্ট চেফটো লৰাই হয় আৰু মই এইখাৰ কথা কিয় কলো জানে নে আমাৰ লগত যোৱা লৰা কেইটাই কৈছে যে এই বনোৱা কামটো হেনো অকল ছোৱালীৰ নিশ্চয় মস্তে আছে গাড়ী চালিয়ে ভাৰত So we are at our next destination which is another cave and this cave is called Arwah cave to এই Arwah কেভত যাবলৈ হলে আপুনি প্ৰথমতে টিকট কাটি ল'ব লাগিব টিকটৰ দাম পাৰ পাৰসন 50 টকা আৰু এয়া টিকট লৈ আপুনি এখন পাহাৰ বগাব লাগিব কিন্তু এই যে পাহাৰখন বগাব লাগে অকনো কষ্ট নহয় জানেনে কাৰণটো খুবেই ধুনিয়া প্ৰাকৃতিক পৰিবেশ আপোনাৰ অলপো ভাগৰ নালাগে এয়া সাইনবোৰ্ডখনত লিখিছে দেখিছেনে এনজয় দা ৱাক হসাকে এই ৱাকটো খুবেই এনজয়েবল হয় আপুনি এই পৰিবেশটো চাওকচোন এনেদৰে যদি আপুনি খুসকাৰি যায় তাকো নিজৰ ভাল লগা মানুহৰ লগত কথা বতৰা পাতি চাই কেতিয়া গৈ পাই হসাকে ক'ব নোৱাৰি আৰু খুব ষ্টিপ নহয় ধুনিয়া ৰাস্তাটো সমান সেইকাৰণে গৈ ভাল লাগে আৰু আসলতে বহুত বেছি টুৰিষ্টি প্লেস হয় এটো খুব টুৰিষ্ট আহে আমিও বহুতখিনি টুৰিষ্টে লগ পালো ইয়া পৰিবেশটো চাওকচোন এই যে ধোৱাবোৰ দেখিছে এইবিলাক সব মেঘ কুঁৱলী নিচিনা লাগে কিন্তু সব মেঘ চাওকচোন একো দেখা নাপায় কিন্তু আকৌ ক্লিয়াৰ হৈ যায় ধুনিয়াকে আহে এনেকুৱা এটা মানে মেজিক্যাল পৰিবেশ বুলি ক'ব পাৰি ইমানে ভাল লাগিছে কাৰণ আমাৰ অসমতো আৰু এনেকুৱা ঠাই নাই বুলিব পাৰি এনেকুৱা মেঘ এয়াই হয়তো cherrapunji আপোনালোকে যদি অহা নাই এবাৰ নিশ্চয়কৈ আহিব খুবেই ভাল লগা এটা অনুভৱ এইটো মই আপোনালোকক ভিডিঅ'ৰ যোগেদি বা কৈ মেলি বুজাব নোৱাৰো আপোনালোকে নিজে এক্সপেৰিয়েন্স কৰিব লাগিব আৰু এতিয়া আমি উখ সাপৰ দি আহি Arwah কেভটো পাবলে হল মানে পাহাৰখন পাৰ কৰি আহিলো জাস্ট হুমাম আৰু Arwah কেভত আসলতে আমাৰ অলপমান দেৰি লাগিছিল কাৰণ মোৰ পিৰিয়ডছৰ ফাৰ্স্ট ডে আছিল তো মই ৰখি মেলি আহিছো তথাপি মানে নুসুৱাকে থকা নাই সব চাইছো cherrapunji হওক বা শিলং হওক তাত এনেকুৱা সৰু সৰু ডাস্টবিনবোৰ আপোনালোকে দেখিব আৰু হসাকে এয়া ভাল লগা যে ঠাই এনেকুৱা সৰু বাহৰ আসলতে এই সববোৰ হ্যান্ডমেড হয় ধুনিয়াকে ডাস্টবিনবোৰ থাকে যাতে আপুনি টুৰিষ্ট প্লেসখন বেয়া কৰিব নোৱাৰে আৰু ৰাস্তাটো চাওকচোন কিমানে মেজিক্যাল এফালে পাহাৰ ইফালে খাই মানে পুৰা দ আৰু এই যে আমি গৈ আছো আমাৰ যোনফালে পাহাৰ আছে তাৰ মাজতে গুহাটো আছে আমি যেতিয়া ভিতৰেদি আহিম তেতিয়া এইফাল দিয়ে আহিব লাগিব আৰু খালি গুহাটো ভিতৰেদি ইটোৱে গুহা হয় তলেদি যাব পামেতে মানুহ আছে আৰু এয়া আমি গুহাৰ দুৱাৰ মুখটো পাই গলো হে এপিনেদি সোমাব লাগিব গুহাটোলে বলক আপোনালোকক ভিতৰলৈকে ধুনিয়াকে লৈ যাও ইয়াত যদি আপোনালোকে বিচাৰে গাইডো ল'ব পাৰে তেওঁলোকে আপোনালোকক দেখাই দিব ক'ত কি ফসিলস পাইছিলে কি আছে কি নাই কিন্তু আমি তেনেকুৱা একো গাইড লোৱা নাছিলো আমি নিজে গৈছিলো
এই গুহাটোত এনেদৰে তললৈ নামি যাব লাগে আৰু নামি যোৱা চিৰিকেইটা খুবেই বেছি থিয়। ইয়াতে যোনটো চিৰি আছে ইমান ভয় লগা, লগতে জেকা, মানে কিবা ওপৰৰ পৰা পানীও পৰি থাকে টোপ টোপকৈ, এটা আচৰিত বেলেগ ধৰণৰ পৰিৱেশ। আৰু এয়া ভিতৰত চাওকচোন ইমান ধুনীয়াকৈ লাইট দিয়া আছে আচলতে, আৰু গুহাটোৰ শিলবিলাকো খুবেই ধুনীয়া, ভাল লগা, কিবা এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ। আমি এনেদৰে যেতিয়া গৈ আছিলোঁ তেতিয়া এই অলপ আগত দেখিলোঁ এটা সুৰংগৰ নিচিনা ঠাই অলপ ওপৰত গুহাৰ ৱালখনত। তো আমিও ভাবিলোঁ যে এবাৰ ওপৰলৈকে গৈ চায়ে আহোঁ কিনো আছে ভিতৰত। মোৰ পিছে ড্ৰেছযোৰেৰে উঠিবলৈ অকণমান প্ৰব্লেম হৈছিলে, কিন্তু হ'লেও উঠিছোঁ আৰু গুহাৰ ভিতৰখন খুব ঠাণ্ডা আছিলে, তো মই এই ব্লেজাৰটো লৈ গৈ খুবেই ভাল কাম কৰিছোঁ। আৰু এয়া চাওক, আমি হাউলি মোবাইলৰ ফ্লেছ লাইট জ্বলাই এইপিনেদি গৈছোঁ, কিছু দূৰ গ'লোঁ যেনিবা, আপোনালোকে চাই থাককচোন। ভাল কৰিলোঁ দেই। এতিয়া আহি বেছি ভাল লাগিছে ন? এই সুৰংগটোৱে কিছু দূৰ ভিতৰলৈ আমি গ'লোঁ, কিন্তু ভিতৰত গৈ আৰু তাতে দুটা ৰাস্তা আছিলে, আমি হেৰাই যাম বুলি পটাপট উভতি গুচি আহিলোঁ, কাৰণ একো দেখা নাপায়। যদি বাই চান্স লাইটটো নোহোৱা হৈ যায় একোৱে দেখা নাপায়, পিটছ ডাৰ্ক। এইটো আমি আৰু এটা বেলেগ সুৰংগৰে গৈছিলোঁ, এইটো অৱশ্যে ৱালৰ ওপৰত নাছিলে, এইটো তলতে আছিলে। আচলতে এইটো গুহাত খুবেই অলপ দূৰে দূৰে মানে এনেকুৱা ধৰণৰ বহুত বেছি সুৰংগবিলাক আছে, আৰু কিছুমান যাব নোৱাৰি, কিছুমানতহে যাব পাৰি। আমি তেনেকুৱা 2-3টাত সোমালোঁ। আৰু এইখিনি কি জানানে, এইটো এটা নিজৰা, কাৰণ কি বৰষুণ কম হৈ আছিলে সেইকাৰণে পানী বেছি নাছিলে, কিন্তু লাহে লাহে অকণমান পানী আহি আছিলে। আমি আৰু বেছি দূৰলৈ নগ'লোঁ, কাৰণ ইতিমধ্যে বহুতখিনি দেৰি হৈ গৈছিলে, 3:30-4টা বাজিছিলে, তো আমি কমপ্লিট নকৰাকৈয়ে উভতি আহিলোঁ। কিন্তু এই গুহাটো 150 মিটাৰ দীঘল আছিলে। এই নহকালিকাই ফলছটো আচলতে ইণ্ডিয়াৰ 3rd লাৰ্জেষ্ট ফলছ হয়। আপোনালোকে যদি শ্বিলঙলৈ বা চেৰাপুঞ্জীলৈ আহে এইটো ফলছ কেতিয়াও মিছ নকৰিব, খুবেই এটা ভাল লগা পৰিৱেশ। আৰু আমি ছানছেটৰ টাইমত গৈছিলোঁ, তো আমাৰ কাৰণে সঁচাকৈ গ'ল্ডেন আৱাৰ আছিলে, বহুতে ভাল লাগিছে। আৰু এয়া আমি চাই মেলি হৈ গ'ল, তাৰপাছত আমি অলপমান ছাইডৰ দোকানকেইখনত সোমালোঁ, চালোঁ যে কেনেকুৱানো বস্তু আছে। অৱশ্যে আমি বেছি একো নল'লোঁ, আমি কেৱল চপষ্টিক্স ল'লোঁ, কাৰণ এইটো আমাক লাগিছিলে ঘৰত। মোৰ আচলতে বেলেগ এটাহে ল'ব মন আছিলে, কিন্তু ইমান দাম কৈছে সেইটো কাৰণে নল'লোঁ। আৰু এতিয়া আমি উভতনি যাত্ৰাৰ বাবে সাজু হৈছোঁ। কেমেৰাত যদিও ইমান আন্ধাৰ দেখুওৱা নাই, আচলতে এইটো টাইমত আন্ধাৰ হৈছিলে। সেয়া পিছফালে চন্দ্ৰটো দেখিছেনে? আমি যাবলৈ পূৰা ৰেডি, কাৰণ ইয়াতকৈ বেছি আন্ধাৰ হ'লে আমাৰ গৈ পাওঁতে খুব ৰাতি হৈ যাব।
আৰু এনেদৰে আমাৰ চেৰাপুঞ্জীৰ এদিনীয়া ভ্ৰমণটো আমি সামৰিলোঁ আপোনালোকক লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে বাই